Assam Agriculture University ফালৰ পৰা নতুনকৈ গ্ৰেড 1, গ্ৰেড 2 আৰু গ্ৰেড 3 বহুকেইটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে। আজি ভিডিঅ'টোত এই নটিফিকেশনখনৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো। ইয়াৰে যদি ভেকেন্সিসমূহৰ কথা কওঁ, প্ৰথম ভেকেন্সিটো হৈছে সিনিয়ৰ সাইন্টিষ্ট এণ্ড হেড। ইয়াৰ টোটেল 3টা ভেকেন্সি মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ ভেকেন্সিসমূহৰ OBC আৰু MOBC কাৰণে এটা ভেকেন্সি, ST প্লেন সকলৰ কাৰণে এটা আৰু ST হিলৰ কাৰণে এটা ভেকেন্সি ইয়াৰ ৰিজাৰ্ভ আছে। এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যদি এগ্ৰিকালচাৰ, কমিউনিটি সায়েন্স, হৰ্টিকালচাৰ বা সেৰিকালচাৰত ডক্টৰেট ডিগ্ৰী আছে আৰু 8 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স আছে ডক্টৰেট ডিগ্ৰী কৰাৰ পাছত, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ পাছৰ ভেকেন্সিটো হৈছে সাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট। ইয়াৰ টোটেল 14টা ভেকেন্সি ওলাইছে আৰু ইয়াৰ ডিসিপ্লিনসমূহ হৈছে এগ্ৰনমি, এগ্ৰিকালচাৰ ইকনমিক্স, এনিমেল সায়েন্স, ফিচাৰী সায়েন্স, প্লান্ট প্ৰটেকশ্যন আৰু সয়েল সায়েন্সৰ। গতিকে আপোনালোকে যদি এই বিকেইটা বিভাগত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। 3 নম্বৰ যিটো ভেকেন্সি হৈছে সেইটো হৈছে ফাৰ্ম মেনেজমেন্ট। ইয়াত আপোনাৰ টোটেল 4টা ভেকেন্সি ওলাইছে আৰু ইয়াৰ এসেনশিয়েল যি কোৱালিফিকেশ্যনৰ কথা কৈছে সেয়া বেচেলৰ ডিগ্ৰী যদি আপোনালোকৰ এগ্ৰিকালচাৰ, এনিমেল সায়েন্স, ফিচাৰী সায়েন্স, হৰ্টিকালচাৰ, সেৰিকালচাৰ এইবোৰত যদি আছে, আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। 4 নম্বৰ যিটো ভেকেন্সি হৈছে সেইটো হৈছে প্ৰগ্ৰেম এছিষ্টেণ্ট। ইয়াৰ টোটেল এটা ভেকেন্সি ওলাইছে আৰু ইয়াৰ বাবে বেচেলৰ ডিগ্ৰী বিচাৰিছে আপোনালোকৰ এগ্ৰিকালচাৰত। তাৰ পাছৰ যিটো ভেকেন্সি হৈছে সেইটো হৈছে প্ৰগ্ৰেম এছিষ্টেণ্ট কম্পিউটাৰৰ। ইয়াৰো এটা পোষ্ট আছে আৰু ইয়াৰ বাবেও বেচেলৰ ডিগ্ৰী বিচাৰিছে কম্পিউটাৰ সায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন, ইনফৰমেশ্যন টেকনলজি বা বেলেগ কিবা ইকুইভেলেন্ট সাবজেক্টত, কম্পিউটাৰ ৰিলেটেড সাবজেক্টত যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। 6 নম্বৰতে যিটো ভেকেন্সি ওলাইছে সেইটো হৈছে এছিষ্টেণ্ট। ইয়াৰ টোটেল 4টা পোষ্ট ওলাইছে। ইয়াৰ যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে যিকোনো সাবজেক্টত আৰু 5 বছৰ ৱৰ্ক এক্সপিৰিয়েন্স আছে একাউণ্টেণ্টত, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। 7 নম্বৰ যিটো ভেকেন্সি ওলাইছে সেইটো হৈছে ষ্টেনোগ্ৰাফাৰ, গ্ৰেড 3 ভেকেন্সি হয়। ইয়াৰ টোটেল এটা পোষ্ট ওলাইছে আৰু ইয়াৰ কাৰণে যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে আৰু কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। 8 নম্বৰ যিটো ভেকেন্সি ওলাইছে সেইটো ড্ৰাইভাৰৰ ওলাইছে। ড্ৰাইভাৰৰ টোটেল 2টা ভেকেন্সি ওলোৱা হৈছে। ইয়াত আপোনালোকে যদি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে HSLC পাছ কৰিব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব, লগতে আপোনালোকৰ 2 বছৰৰ ড্ৰাইভিং এক্সপিৰিয়েন্স থাকিব লাগিব। 9 নম্বৰ যোনটো ভেকেন্সি ওলাইছে সেইটো হৈছে সাপোৰ্টিং ষ্টাফ, গ্ৰেড 1ৰ ভেকেন্সি হয়। টোটেল 3টা ভেকেন্সি ওলাইছে। ইয়াত আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে বা ITI কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। এই যিখিনি ভেকেন্সি ওলাইছে গোটেইখিনি পাৰ্মানেন্ট ভেকেন্সি হয়। আপোনালোকে যদি এই ভেকেন্সিসমূহত এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট হয়, ৱেবছাইটত গৈ পিনি আপোনালোকে এই ফৰ্মবিলাক ফিল আপ কৰিব পাৰিব। এই ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈছে 26 আগষ্ট আৰু ইয়াৰ এপ্লিকেশ্যন ফিজবিলাকৰ যদি কথা কওঁ, তেতিয়াহ'লে জেনেৰেল বা OBC কেণ্ডিডেটৰ কাৰণে 1000 আৰু SC, ST বা PWD কেটেগৰীৰ যিখিনি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 500। আপোনালোকে যদি এই গোটেই নটিফিকেশ্যনখন ডিটেইলছত পঢ়িব বিচাৰে, তেতিয়াহ'লে আমাৰ হোৱাটছএপ চেনেলত যাব পাৰে। তাত আমি নটিফিকেশ্যনখন আপলোড কৰি থোৱা আছে। আমাৰ হোৱাটছএপ চেনেলৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব।